তুমি পুৱাৰে খিৰিকী ফাকেৰে চুমাহি পাগলী প্ৰাণত আউৰিবা বুলি সপোনৰ চানেকি বাঢ়িছে উলাহতে নাচিছে জীৱন পতঞ্জলি আছিলে দোকান সোণাৰী টাউন পাৰ হৈ ঘৰত গৈ আছোঁ। ভিডিঅ' কৰাৰ কোনো প্লেন নাছিল, কিন্তু হঠাতে বতৰটো ভাল লাগিল, দৃশ্যবিলাক ভাল লাগিল, গতিকে ভাবিলোঁ আপোনালোককো ভিউ এটা দেখাই দিওঁ। নীলা নীলা আকাশ, বগা ডাৱৰ, ইমানেই ভাল লাগিলে দেখি ভিডিঅ' এটা বনাই দিওঁ বোলো। লগতে আপোনালোককো দেখুৱাই দিওঁ। চাব আমি এতিয়া সোণাৰীৰ পৰা আহি ভজতে চাহটো খাই দিলোঁ। চাহ খাই পেলাই এতিয়া ঘৰলৈ যাম আৰু ভজতে ৰুটি খালোঁ। দুকো স্কুল আনিবলৈ গৈছিলোঁ, স্কুলৰ পৰা এবাৰ দুকো আহিছে, এতিয়া ঘৰলৈ যাম। কি লাগে? কি লাগে? এতিয়া ঘৰলৈ যাবা নাই? ঘৰলৈ যাবা নাই? ঘৰলৈ যাবা নাই? ঘৰলৈ যাবা নাই? ঠিক আছে, আমি ঘৰলৈ যাওঁ। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, বৰ্তমান মই টাউনলৈ যাম বুলি কৈছিলোঁ, যিহেতু আপোনালোকক টাউনলৈ গ'লোঁ। গৈ এতিয়া অলপতে আহি পালোঁহি আৰু কাম দুটামানে লৈ গৈছিলোঁ, কামকেইটা হ'ল। তাৰপিছতে টুকুক লৈ বা আৰু মই আহিলোঁ। আপোনালোকক ভিডিঅ' দেখুৱাইছোঁ তাৰে, আপোনালোকে চাব, চাই কেনেকুৱা লাগিছে জনাব। টাউনত ইমানেই ভিৰ, মানে মৰ্ণিং অলপ, ৰাতি যিহেতু বৰষুণ দিছিলে, যাওঁতে অলপ ভালেই লাগিল, ঘূৰি আহোঁতে ইমানেই ৰ'দ, ইমানেই মানে ভাগৰ লাগিছে। আৰু ৰাস্তা পদূলি মানে ইমানেই বেয়া হৈছে, ৰাস্তা ভাল কৰে আকৌ বেয়া হয়, ভাল কৰে আকৌ ভাঙি চিঙি হেৰি কৰে, আকৌ কিনাৰে কিনাৰে খান্দি খান্দি ড্ৰেইনবিলাক বনাই আছে। ইমানেই মানে দিগদাৰ, আৰু গোটেই বোকা হৈ গৈছে, পিছল, আৰু ৰ'দটো যি চাৰ নক'ব আৰু। আপোনালোকৰ সেইফালে ৰাস্তা পদূলিবিলাক কেনেকুৱা জনাবচোন। আমাৰ ইয়াত এদিন টাউনলৈ ওলাই গ'লেই ইমানেই ভাগৰ লাগে, পিছবেলা আপুনি ৰেষ্ট ল'বই লাগিব, আৰু ৰেষ্ট নল'লে মানে দিনটো ভাগৰ ইমানেই লাগি থাকে, ৰেষ্ট নলোৱাকৈ নোৱাৰি থাকিব। ৰাতি আকৌ কিবা এটা কৰোঁ বুলি ক'লে হ'লে অলপ শুবই লাগিব, ইমানেই ৰাস্তা বেয়া, আৰু গাড়ী বহুত ভিৰ। কিন্তু তেলৰ দাম যিমানেই নাবাঢ়ক কিয়, গাড়ীৰ সংখ্যা দিনে দিনে বাঢ়ি বাঢ়ি গৈয়ে আছে। কেতিয়াবা ভাবোঁ যে তেলবিলাক যদি এদিন শেষ হৈ যায় কি যে হ'ব। লাইন গাড়ীবিলাকত যদি কিনিব যাওঁ বুলি ভাবোঁ, গাড়ীবিলাক সময়মতে নাপাওঁ, আকৌ আহিবলৈ হ'লেও নাপাওঁ। কেতিয়াবা গা ভাল নাথাকিলেতো কথাই নাই, গাড়ীখনলৈ ৰৈ 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 বেমাৰী অৱস্থাই বেয়া হৈ যায়। আপোনালোকৰ তেনেকুৱা কিবা হৈছেনে বাৰু? কিবা অভিজ্ঞতা যদি আছে মোৰ লগত শ্বেয়াৰ কৰিব, ভাল লাগিব আপোনালোকেও যদি শ্বেয়াৰ কৰে নিজৰ ষ্টৰিবিলাক। আজি যিহেতু বহুত ভাগৰ লাগি আছে, বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টি,
আমি অন্য এটা ভিডিঅ' লৈ আহিম। মই যিমান পাৰোঁ আপোনালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ' এটি আনিবলৈ চেষ্টা কৰিম। আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টি ইমানলৈ সামৰিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।